কি মৰিছে ইয়াৰ মটৰ ইয়াত বেছি নাই, খুব কমকৈ লৈছোঁ যিহেতু আমি কম মানুহ। সেইকাৰণে এটা বনাবলৈ ৰেডি কৰি বইল কৰি থৈছোঁ। এতিয়া পিঁয়াজ আৰু ভাজি আছোঁ। দেখিছে পিঁয়াজ তাৱা ৰেডি কৰি থৈছোঁ। আটা লাডু সানি থৈছোঁ, বনাম আৰু অলপ পিছত লাহেকৈ। ইয়াতে মই দিলোঁ অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি, কালাৰটো উঠিছে। হালধি দিছোঁ, অকণমান ভাজ খোৱা হ'লে এনেকৈ মটৰখিনি দি দিম। এতিয়া মই আকৌ এটা চিটি মাৰি যাবৰ কাৰণে প্ৰেছাৰ কুকাৰত মটৰখিনি দিছোঁ। যিহেতু মই চিটি দিছিলোঁ, ভালকৈ সিজা নহ'ল, অকণমান থাকিলে বাকী, এটা চিটি দি মই আকৌ অফ কৰি দিম। তাৰপিছত মই লাহেকৈ ৰুটি বনাম। আজি মোৰ এয়াই হৈছে ৰাতিৰ আহাৰ। আপোনালোকে চাব, চাই জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আৰু যদি কিবা ভুল হয় মাফ কৰি দিব, লাইক কৰি দিব যদি বেয়া নাপায়। যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, মোৰ চেনেলটো যাতে আগলৈ আগবাঢ়ি যায়। আৰু নতুন কেতিয়াবা সৰু ৰেচিপিবোৰ আপোনালোকক মই জনাই থাকিম মোৰ এই চেনেলটোৰ পৰা। মোৰ ৰুটি হৈছে আৰু এয়া, আৰু এখন টাৱাত দি থৈছোঁ। এতিয়া দেখিছে হ'ব আৰু মোৰ ৰুটি ৰেডি হৈ গ'ল। মই মটৰত বিশেষ ধৰণে একো দিয়া নাই, সাধাৰণভাৱে বনাইছোঁ। একেবাৰে পিঁয়াজ এটা দিছোঁ, আপোনালোকক দেখাইছিলোঁ ৰুটি হৈ গ'ল। ঠিক আছে, আজিলৈ আমাৰ শুভৰাত্ৰি।